নমস্কাৰ, মই নিজৰা কলিতা মিৰ্জাৰ পৰা কেইজোৰমান পিয়ৰ টছৰ যোৰা লৈ আপোনালোকৰ ওচৰত আহিছোঁ। কাপোৰ কেইযোৰ ভাল লাগিলে আপোনালোকে আমাৰ স্ক্ৰীনত দিয়া নাম্বাৰত যোগাযোগ কৰিব। এইযোৰ ধুনীয়া পিয়ৰ টছৰ যোৰা দেখাম। প্ৰথমতে এইখন আহিব এই যোৰাটোৰ চাদৰটোত ধুনীয়া কফি আৰু পিংক কালাৰৰ এনেকুৱাকৈ কম্বিনেশ্যন কৰা হৈছে। এইটো আহিব ইয়াৰে আঁচলৰ ডিজাইনটো আৰু গোটেই গাত এনেকুৱা মাল্টি কালাৰত বুটা পাব। খুব বেছি ধুনীয়া হয় কাপোৰযোৰ, এটা ইউনিক ডিজাইন হয়, কালাৰ কম্বিনেশ্যনটো ইউনিক হয়। এইখন ইয়াৰে চাদৰ আহিব আৰু চাদৰৰ আঁচলটো এনেকুৱাকৈ আহিব। খুব বেছি ধুনীয়া হয় কাপোৰযোৰ। এইখন আহিব ইয়াৰে মেখেলাখনো হেভিকৈ কাম কৰা থাকিব, এনেকৈ হেভিকৈ কাম কৰা থাকিব মেখেলাখন। এইকেইটা আহিব ইয়াৰে চাইড পাৰি কেইটা পিংকত আহিব আৰু কফিটো এনেকুৱাকৈ থাকিব। এইখন আহিব, এইকেইটা আহিব ইয়াৰে চাইড বৰ্ডাৰ আৰু এইটো আহিব ইয়াৰে ব্লাউজ পিচটো খুব আহল বহল হয় আৰু ব্লাউজৰ হাতত এইটো এটা পাৰি থাকিব। এই কাপোৰযোৰ আপোনালোকে খুব ৰিজনেবল প্ৰাইজতে ল'ব পাৰিব আৰু ভাল লাগিলে স্ক্ৰীনত দিয়া নাম্বাৰত যোগাযোগ কৰিব। নেক্সট দেখুৱাম আৰু এইযোৰ গোল্ডেন গুণাৰ কাম কৰা পিয়ৰ টচ কটনৰ যোৰা। এইটো আহিব ইয়াৰে আঁচলটো ধুনীয়াকৈ গোল্ডেন গুণা, চকলেট আৰু য়েলো কালাৰ, এই তিনিটা কালাৰৰ কম্বিনেশ্যন কৰা হৈছে। এইটো আহিব ইয়াৰে আঁচলৰ ডিজাইনটো আৰু গোটেই গাত এনেকুৱাকৈ সৰু সৰুকৈ বুটা পাব। এইযোৰো ৰেডি কৰাৰ পিছত খুব ধুনীয়া লাগিব কাপোৰযোৰ। এইখন চাদৰখন আহিব, চাদৰত এনেকুৱাকৈ সৰু সৰুকৈ বুটা থাকিব আৰু এইটো আঁচলৰ ডিজাইনটো এনেকুৱাকৈ হেভিকৈ কৰা থাকিব, গুণাত ৱৰ্ক কৰা থাকিব। এইখন আহিব ইয়াৰে মেখেলাখনো এনেকুৱাকৈ ব্ৰকেট টাইপত কৰা হৈছে। মেখেলাখন হেভিকৈ থাকিব মেখেলাৰ ডিজাইনটো। এইকেইটা আহিব ইয়াৰে চাইড পাৰি কেইটাও খুব ধুনীয়া হয়। এইটো চাইড পাৰি আহিব আৰু এইটো আহিব ইয়াৰে ব্লাউজ পিচ আৰু ব্লাউজৰ হাতত এটা এনেকৈ পাৰি থাকিব। ব্লাউজটো আহল বহল হয়। এই কাপোৰযোৰো পচন্দৰ ভিতৰত পৰিলে আপোনালোকে আমাৰ স্ক্ৰীনত দিয়া নাম্বাৰত যোগাযোগ কৰিব। পিয়ৰ টছৰ যোৰা হয়, খুব বেছি ধুনীয়া হয় এই যোৰাটো। নেক্সট এইযোৰ দেখুৱাম। এইযোৰ আহিব ফিক্স পাৰি থাকিব এইযোৰ কাপোৰযোৰ। এইটো এনেকৈ ফিক্স পাৰি আহিব। এইখন আহিব চাদৰখন আৰু গোটেই চাদৰখনত ৰেডৰ সূতাৰে কাম কৰা হৈছে। এইখন চাদৰ আহিব, ইয়াৰে বৰ্ডাৰটো এনেকুৱাকৈ আহিব, খুব ধুনীয়া হয়, ইউনিক হয় ডিজাইনটো। এইটো আহিব ইয়াৰে আঁচলৰ ডিজাইনটো ধুনীয়া হয়। ৰেডি কৰাৰ পিছত এই কাপোৰযোৰো খুব বেছি ধুনীয়া লাগিব। এইখন আহিব ইয়াৰে মেখেলাখনো এনেকৈ হেভিকৈ কাম কৰা থাকিব। এইটো আহিব ইয়াৰে ব্লাউজ পিচ আৰু ব্লাউজৰ হাতত এনেকৈ এটা পাৰি থাকিব। এই কাপোৰযোৰো পচন্দৰ ভিতৰত পৰিলে আপোনালোকে স্ক্ৰীনত দিয়া নাম্বাৰত যোগাযোগ কৰিব। আৰু এযোৰ দেখুৱাবলৈ লৈছোঁ। এইটো আহিব ব্ৰকেট ডিজাইনৰ, খুব ধুনীয়া হয় এই যোৰাটো, ব্ৰকেট ডিজাইনত আহিব। এইখন আহিব ইয়াৰে চাদৰখন আৰু এই কাপোৰযোৰ খুব ডিমাণ্ডিং হয়। এই কাপোৰযোৰ বহুতে বিচাৰি আছে আমাৰ পৰা। এইকেইটা আহিব ইয়াৰে চাইড পাৰি কেইটা এনেকৈ সৰু সৰুকৈ থাকিব, ব্ৰকেট ডিজাইনত আহিব। কাপোৰযোৰ ৰেডি কৰাৰ পিছত খুব এটা গৰ্জিয়াছ লুক এটা পোৱা যায়। এইখন চাদৰখন আহিব, এইটো ইয়াৰে আঁচলৰ ডিজাইনটো আহিব। এইখন আহিব মেখেলাখনো এনেকৈ হেভিকৈ কাম কৰা থাকিব। এইখন মেখেলা আহিব, মেখেলাখনতো এনেকুৱাকৈ চকলেটত কাম কৰা হৈছে আৰু য়েলোটো মিনা কৰা হৈছে। এইটো আহিব ইয়াৰে ব্লাউজৰ পিচ আৰু ব্লাউজৰ হাতত এনেকৈ তিনিটা পাৰি থাকিব। এই কাপোৰযোৰো ৰেডি কৰাৰ পিছত খুব এটা ধুনীয়া এটা ইউনিক লুক এটা পোৱা যাব। পাৰ্টি ৱেৰ হয় এনেকুৱা ধৰণৰ পিয়ৰ টছৰ যোৰাবিলাক। গতিকে এই যোৰাটো পচন্দৰ ভিতৰত পৰিলে আপোনালোকে আমাৰ স্ক্ৰীনত দিয়া নাম্বাৰত যোগাযোগ কৰিব। আজিৰ ভিডিঅ'টি ইয়াতে সমাপ্ত কৰিছোঁ। ধন্যবাদ।